হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ছোৱালীজনীৰ জন্মদিন। অকণমান আপোনালোককো দেখুওৱা তাইৰ জন্মদিন কেনেধৰণে উদযাপন কৰিছোঁ আহকচোন চাওক। আৰু এইজনীয়ে মোৰ বাৰ্থডে ছোৱালী। আজি তাই এবছৰ সম্পূৰ্ণ হৈ 2 বছৰত ভৰি দিছে। কেনেকৈ ইমান ফটককৈ টাইমবোৰ পাৰতে বনাই গমেই নাপালোঁ। কেনেকুৱা হৈছে নাজানো, তথাপিও নিজে বনাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ কিনি অনা নাই দোকানৰ পৰা, এইবাৰ ঘৰতে বনাই লৈছোঁ মই নিজে। আৰু ভিডিঅ'বোৰ ভালকৈ বনাব পৰা নহ'ল, সৰু সৰু ক্লিপহে লৈছোঁ। আৰু এইফালে ভণ্টিয়ে পুৰি বেলি আছে আৰু বৌয়ে বনাই আছে। মই মটৰৰ চব্জি আৰু মাংস মই নিজে বনাই লৈছোঁ। বৌ আহিছিলে, বৌক ক'লোঁ আপুনি পুৰিকেইখন বনাই দিয়ক বুলি। বৌয়ে বনাই আছে, ভণ্টিয়ে বেলি আছে। আৰু এনেকৈ ভিডিঅ'বোৰ মাজে মাজেহে ক্লিপ লোৱা হৈছে, ভালকৈ সম্পূৰ্ণকৈ দেখুৱাব পৰা নহ'ল। আৰু লং ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, বনাবও নোৱাৰিলোঁ। গতিকে এনেকৈ মিনি ব্লগ এটাকে বনাই দিছোঁ। আৰু এয়া এতিয়া কেক কাটিছোঁ। ছোৱালীজনীয়ে কেক কাটিব মনে কৰা নাছিলে, তথাপিও মই জোৰ কৰি কেক কটোৱাইছোঁ তাইক। আৰু বৌক দেখিছেনে, গৰমতে পাগলীজনীৰ নিচিনা ঘূৰি ফুৰিছে, ইমানেই গৰম লাগিছে তাইৰ। আৰু চৌকাৰ ওচৰত থাকিলে এনেও গৰম লাগেই দিয়কচোন ন। চৌকাত বহি বহি এইবিলাক বনাই থাকিলে মানে বহুত গৰম লাগে। এয়া গোটেইখনকে খাবলৈ বহিব দিছোঁ। গোটেইখনে এয়া খাই আছে আৰু লগতে মোৰ ছোৱালীজনীও বহি লৈছে। সিহঁতৰ মাজত বহুৱাই দিছোঁ কাৰণে আজি খাবলৈও মন কৰিছে, আনদিনা নহ'লে নাখায়। আৰু বাৰ্থডে মই ইমান ডাঙৰকৈও পতা নাছিলোঁ এইবাৰ, এনেই সৰুকৈ নিয়মটোহে কৰিছোঁ ইহঁতক মাতি কেকটো কটোৱাই ফালে। যোৱাবাৰ বহুত ডাঙৰকৈ পাতিছিলোঁ, এইবাৰ অলপ অসুবিধা হৈ থকাৰ কাৰণে এইবাৰ ইমান ডাঙৰকৈ পতা নহ'ল। মনতে ভাবিছিলোঁ পাতিম বুলি, তাৰপিছত পতা নহ'ল অসুবিধা হোৱাৰ কাৰণে। ছোৱালীজনীয়ে বহি খাই আছে। লং ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু অকলে গোটেইখিনি কাম কৰিবলগীয়া হৈছিলে, সেইটো কাৰণে লং ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।